যোৱা দুদিনৰ আগত এই ভিডিঅ'টো মই আপলোড কৰিছিলোঁ। মোলৈ মেছেজ আহিছে এটা, মই হেনো বেছি কৰিছোঁ, অহংকাৰ কৰিছোঁ, কিছুমান বস্তু নাখাওঁ বুলি। নিজৰ লাইফৰ কথা যদি ভবাটো অহংকাৰ হয়, তেতিয়াহ'লে সেইবোৰ কথা বাদ দিলোঁ আৰু এতিয়া আহোঁ মই মূল কথালৈ। এইটো সঁচা কথা যে সকলো বস্তু আমাৰ জীৱনৰ পৰা এৰাই চলাটো সম্ভৱ নহয়। কিন্তু আপোনালোকক মই আজি এটা বস্তু দেখুৱাম। মোৰ লগত দুটা বিস্কুট আছে। বিস্কুটৰ নাম, কোম্পানী সেইবোৰ মই দেখুৱাবলৈ বিচৰা নাই। নৰ্মেলি মই কম মিঠা বিস্কুটেই আগৰ পৰাই খাইছিলোঁ বা ভাল পাওঁ, কিন্তু যোৱা মাহৰ পৰা মই একেবাৰে বিস্কুট খোৱা নাই। আৰু আজি হঠাতেই মোৰ লগত আগৰ পৰাই অনা দুটা বিস্কুট আছিল, তাৰ মই ইনগ্ৰিডিয়েণ্টখিনি চাই আছিলোঁ। কোনোদিনেই নাচাওঁ আৰু ভালকৈ নিজে যেতিয়া পঢ়াৰ পিছতহে মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ বা এই ভিডিঅ'টো কৰিছোঁ। আজিকালি সৰহ সংখ্যক মানুহে বিচাৰে ময়দা এভইড কৰা যাওক বা চুগাৰ এভইড কৰা হওক, কিন্তু আমি যিবোৰ বিস্কুট খাওঁ বা কম মিঠা বুলি আমি ব্যৱহাৰ কৰোঁ, ইনগ্ৰিডিয়েণ্টবোৰ এবাৰ পঢ়ি চাবচোন। যিকোনো বিস্কুটৰে হওক, সকলোতে ময়দা, পাম অইল, চুগাৰ এয়াই থাকে। আৰু মই জনামতে পাম অইল আমাৰ হেল্থৰ কাৰণে বহুত বেছি বেয়া হয়। আৰু এই বিস্কুটৰ ইনগ্ৰিডিয়েণ্টবোৰ চাওকচোন, একেবাৰে সৰুকৈ লিখা আছে যাতে মানুহৰ চকুতেই নপৰে। বিচাৰি বিচাৰি আজি চাইছোঁ, লগতে আপোনালোককো দেখুৱাইছোঁ। আৰু মই ভাবিলোঁ যে বিস্কুট মোৰ জীৱনৰ পৰা একেবাৰে ন' বুলিয়ে কৈ দিওঁ। আৰু আজি এমাহ হৈয়ে গ'ল বিস্কুট খোৱাও নাই। আপোনালোকে এইটো নাভাবিব যে মই ভয় খুৱাবলৈ এই ভিডিঅ'টো কৰিছোঁ। যিসকলে বিচাৰে খাব পাৰে, মই নিজৰ কথাটোহে কৈছোঁ।